মা মা আজি বৰকৈ মনত পৰিছে তোলে। তোৰ কোলাত মূৰ থৈ শুব বৰ মন গৈছে মা। আজি এবছৰেই হ'ল তোক নেদেখা, তোৰ হাতৰ এসাঁজ নোখোৱা। ইয়াত মাছ মাংসই সদায় পেট ভৰাই খালেও তোৰ হাতৰ জুতি নাপাওঁ মা। সময়ে সকলো সলনি কৰি দিলে ন মা। যিমানেই ডাঙৰ হৈছো সিমানেই তোৰ পৰা আঁতৰত থাকিব লগা হৈছে। আকৌ উভতি যাব মন যায় মা সেই সোণালী শৈশৱলে। তোৰ বুকুত মূৰ গুজি শুবলে। মা, তোৰ বাৰু মনত আছেনে মই প্ৰথম স্কুলত যোৱাৰ দিনা মই কান্দোতে যে তইও কান্দিছিলি? তাৰ বাবে তই দেউতাৰ গালিও খাইছিলি। কিন্তু মোৰ মৰমৰ তুলনাত দেউতাৰ গালিৰ যেন কোনোৱে মূল্য নাছিল ন মা। এখন্তেক আঁতৰ হোৱাৰ বাবে চকু পানী টুকা তোৰ সোণাটো যে আজি তোৰ পৰা বহুত হাজাৰ মাইল দূৰত। যাক তই চাওঁ বুলি চাব নোৱাৰ, মই চাওঁ বুলিও যাব নোৱাৰো তোৰ ওচৰত। কামৰ ব্যস্ততাৰ মাজত নিজকে হেৰুৱাই পেলাইছো মই। এতিয়া জোনাকী ফুৰা খেদা দিন আৰু নাই। তোৰ কোলাত বহি আকাশলৈ চাই তৰা গনা সময়ো নাই। জোনবাইক এটি তৰা নালাগে দুটি তৰা খোজা বয়স আৰু মোৰ নাই মা। সকলো সলনি হ'ল মা। এইবাৰ বহাগত ঘৰলৈ যাব বৰ মন আছিলে তোৰ আশীষ ল'বলৈ। তোৰ মৰমৰ বিহুৱান